ফাৰ্ষ্ট এক্সিকিউটিভ মিটিঙত আমি 4টা পইণ্ট আলোচনা কৰিছিলোঁ। প্ৰথমে হৈছে যিটো লেণ্ড পাৰ্মিশ্যন, লেণ্ড ট্ৰেন্সফাৰ, ইয়াৰ কাৰণে এটা SOP প্ৰিন্সিপাল ছেক্ৰেটাৰীক বনাব দিয়া হৈছে আৰু তেখেতে বনাই দিব আৰু সোনকালে লেণ্ড ইছ্যুবিলাক ৰিজল্ভ কৰাৰ কাৰণে ঠিক কৰা হৈছে। আৰু ইয়াৰ লগতে যিটো আছে কোকৰাঝাৰ যিটো চিটি আছিলে, সেই চিটিটো আমি চিটি অফিচ বুলি ঘোষণা কৰিছিলোঁ আৰু ইয়াৰ কাৰণে যাৱতীয় যিখিনি কাম কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে যিটো আছে আমাৰ মিউনিচিপালিটিক আমি দায়িত্ব দিয়া হৈছে। আৰু ইয়াৰ লগতে আসামৰ যিটো আঁচনি হিচাপে অৰুণোদয় আৰু স্বয়ম যিটো স্কিম আছে, এই দুটা আঁচনি আমাৰ তাত প্ৰপাৰলি ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি কিছুমান ডিচিশ্যন লোৱা হৈছে। আৰু ইয়াৰ লগতে এটা ডিচিশ্যন আমি লৈছোঁ যে যিটো BTR একৰ্ড, সেইটো সকলোৰে এটা আশা আকাংক্ষাৰ এটা একৰ্ড হয়। তো সেই একৰ্ডটো অতি শীঘ্ৰে ৰূপায়ণ হ'ব লাগে। তো সেইকাৰণে আমাৰ ফাৰ্ষ্ট আমি যিটো কাউন্সিল কেবিনেটখিনি বহিছিলোঁ, তাত আমি এই ডিচিশ্যনটো লৈছোঁ কি আসাম গভৰ্ণমেণ্ট আৰু ভাৰত চৰকাৰক আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। ইতিমধ্যে আমি কৰিবলৈ লৈছোঁ, অহাকালি কৰিম কি BTR একৰ্ড যিটো অতি শীঘ্ৰে ৰূপায়ণ কৰিব লাগে, ইমপ্লিমেণ্ট কৰিব লাগে। নাই, হাইকোৰ্টত এইটো এনেই এটা টেনশ্যন ক্ৰিয়েট কৰাৰ কাৰণে কেছটো দিছে, কিন্তু এইটোৰ দ্বাৰা কাৰো একো লাভ নহয়, না টেনশ্যন ক্ৰিয়েট কৰিব পাৰিব। যিটো প্ৰচিডিউৰেল ফল্ডৰ কথা তেখেতসকলে কৈছে, এইটো 3 বছৰ তেখেতসকলে 3টা টাৰ্মছ অলৰেডি কৰি আহিছে। গতিকে ইয়াত যে ৰুল বনাব লাগে, ইয়াত যে মানে প্ৰচিডিউৰবিলাক বনাব লাগে, সেইটো আজিলৈকে তেখেতসকলে বনোৱা নাই। আৰু ইয়াত বেলেগকহে মানে আঙুলি দেখাবলৈ আহিছে, কিন্তু 17 বছৰত তেখেতসকলে কোনো ছিষ্টেমে বনোৱা নাই। তো আমিতো এতিয়া ছিষ্টেম বনামহে। আমি চৰকাৰত মানে অলৰেডি আমি দায়িত্ব লোৱাৰ পিছতে আমি এই ছিষ্টেমবিলাক বনাবলৈ আমি অলৰেডি ষ্টাৰ্ট কৰিছোঁ। ইয়াত সকলোৰে ছিষ্টেম থাকিব, নট অনলি এছেম্বলি বহা, বাকী ছিষ্টেমবিলাকো প্ৰপাৰলি হ'ব, যাতে ইয়াত যোনে ইচ্ছা কৰে যোনে মানে জিটি কৰিব নোৱাৰাকৈ গোটেইকেইটা ছিষ্টেম আমি প্ৰপাৰলি কৰা হ'ব। হয়, PCT হিচাপে এণ্টায়াৰ কোকৰাঝাৰ চিটিত বগা গোলাপ মানে ইয়াত চবকো অনুৰোধ কৰিছোঁ কি সকলো ব্যক্তিয়ে বগা গোলাপ ইয়াতে ৰাখিব। আৰু ইয়াৰ লগতে আমি আমাৰ গভৰ্ণমেণ্টৰ তৰফৰ পৰাও য'ত প্ৰয়োজন আমি সেইটো প্ৰভাইড কৰাৰ কাৰণে আলোচনা কৰিছোঁ। যোৱা 30-40 বছৰত কোকৰাঝাৰত যিখিনি ভাইলেঞ্চ হৈ গ'ল, বড়োলেণ্ড অঞ্চলত যিখিনি ভাইলেঞ্চ হৈ গ'ল বা বিভিন্ন চিটুৱেশ্যনবিলাক হৈ গ'ল, এইটো দূৰ কৰিবৰ কাৰণে আমাৰ মানসিকতা এটা সলনি কৰাৰ প্ৰয়োজন হৈছে। আৰু সেই মানসিকতা সলনি কৰি পেলাই এটা শান্তি আৰু সম্প্ৰীতিৰে চবে আগবাঢ়িব পৰা, নিৰাপত্তা আৰু সকলো জাতি জনগোষ্ঠীয়ে যাতে ইয়াত এটা সকাহ পাব পাৰে কি আমি ইয়াৰ নাগৰিক হিচাপে আমি নিৰাপদ হয়, আমি সকলো দিশৰ পৰা শান্তি সম্প্ৰীতিৰে থাকিব পাৰোঁ, এই কথাখিনি মানে আগুৱাই লৈ যোৱাৰ কাৰণে এই কামটো প্ৰথম ইনিচিয়েট কৰিছোঁ। আৰু সেইটোৱে নহয়, যিমানখিনি আমাৰ চিটি আছে, আমাৰ টাউন আছে, প্ৰত্যেকটো টাউন আৰু চিটিত আমাৰ গাৰ্ডেনিং কৰা হ'ব, ইয়াৰ সৌন্দৰ্যটো বঢ়াই দিয়া হ'ব। আৰু সেই কামখিনি আমি অহা 2 মাহৰ ভিতৰত কমপ্লিট কৰিম। এইটো প্ৰথম কাউন্সিল বহি পেলাই শপত গ্ৰহণ, দ্বিতীয় কাউন্সিল বহি শপত গ্ৰহণ কৰাৰ পিছতে চব হৈ যাব। আপোনালোকৰ পাৰিষদীয় সদস্য গুৱাহাটীৰ পৰা শ্বিলংলৈ যোৱাৰ এটা চৰ্চা, তেখেতসকলে অলপ মানে ঘূৰি আছে, কাৰণ কামবিলাক অফিচিয়েলি ষ্টাৰ্ট হোৱা নাই। তো অলপ ইয়াৰ আগতে অলপ ঘূৰা ফুৰা কৰি লৈছে, যেতিয়া কাম ষ্টাৰ্ট হ'ব কোনো ওলাই যাব নোৱাৰিব। আৰু আমাৰ সময়ত কোনো EM কোনো GM আমাৰ কাউন্সিলৰ হেডৰ পাৰ্মিশ্যন নোলোৱাকৈ কোনো ফৰেণ্ডত যাব নোৱাৰিব, ক'তো যাব নোৱাৰিব। য'ত যোনে যাব তাৰ অফিচিয়েল কাৰণ হওক, হেল্থ কাৰণ হওক বা কিবা টুৰিষ্ট হিচাপে যোৱাৰ কাৰণে হওক, এইটো গোটেই প্ৰপাৰ পাৰ্মিশ্যন আৰু প্ৰপাৰ নলেজত যাব। তো সেইকাৰণে এতিয়া তেখেতসকলে ফুৰি আছে আৰু 2 এদিনত আহি যাব। নিজৰ সমষ্টিত যাবলৈ দিয়া হোৱা নাই এতিয়া, কোনোৱে যোৱা নাই, BPFৰো যোৱা নাই, কাৰো যোৱা নাই, যাব সময় আছে। 5 বছৰটো সমষ্টিতে থাকিব না, 2 দিনহে। এতিয়াতো কোনো ভয় আশংকা নাই আপোনাৰ চৰকাৰ? একো ভয় আশংকা নাই, এনেও আমি ভয় নকৰোঁ। আৰু এতিয়াতো আৰু বেছি ভয় নাই, চৰকাৰ আমাৰে আহিলে আৰু কি ভয় থাকিব। ঠিক আছে।